যোৰহাটৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত সাংবাদিক উৎপল বৰাক দিন দুপৰতে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰ ৰূপায়ণ বিভিন্ন দল সংগঠনৰ লগতে সাংবাদিকৰ। উল্লেখ্য যে দিন দুপৰতে সাংবাদিক উৎপল বৰাক আক্ৰমণ কৰিছিল যোৰহাটৰ এজন যুৱকে। পিতৃ আৰু পুত্ৰ একেলগে আহি প্ৰাগ নিউজৰ কাৰ্যালয়ত বাক বিতণ্ডাৰে আৰম্ভ কৰি আক্ৰমণ চলাইছিল সাংবাদিকগৰাকীক। কিন্তু অপৰাধীক কৰায়ত্ব নকৰাৰ দাবীত আজি এই প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে। কিছুদিনৰ পৰা আমি মন কৰিছোঁ যোৰহাটৰ সামাজিক পৰিৱেশ বিনষ্ট হৈছে। এই গোটেইখিনি দায়িত্ব জিলা প্ৰশাসন বা আৰক্ষীৰ। সাধাৰণতে যোৰহাটত বিশেষকৈ পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন অপকৰ্মত লিপ্ত হোৱা বাতৰি ওলাইছে। এতিয়া কথা হ'ল ইয়াৰ বাবে সংবাদ পৰিৱেশন কৰা নিৰপৰাধী সাংবাদিকক আহি কাৰ্যালয়ত মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত আৰক্ষীয়ে ধৰি আকৌ তেওঁলোকক সামান্য ধাৰাত এৰি দিছে। সেইকাৰণে সাংবাদিকৰ আপত্তি হৈছে গোটেই কথাটো। প্ৰশাসনে যোৰহাট নগৰখনক আগৰ গৌৰৱ আগৰ সুনাম ঘূৰাই আনক, শৃংখলাবদ্ধ কৰক, এইবিলাক অসামাজিক কাৰ্যকলাপবিলাক ৰোধ কৰক। তাৰ কাৰণে আমি সাংবাদিকসকলে দাবী জনাইছোঁ। লগতে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। ইয়াৰ বাবে আজি আমি গোটেই সাংবাদিকসকল বিভিন্ন দল সংগঠন একত্ৰিত হৈ ওলাই আহিছে। সাংবাদিকৰ বিভিন্ন সংগঠনৰ লগে জাতীয় সংগঠন ওলাই আহি এই প্ৰতিবাদী কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। তেওঁলোকৰ সেইটোৱে দাবী যে এনেকুৱা ধৰণে যদি হয় সাংবাদিকৰ ওপৰত নিৰ্যাতনত কোনো মাত মাতি আটাই ওলাই আহিছে। আটাইকে লাগে যে ন্যায় লাগে আৰু গোটেই ঘটনাৰ এটা উচিত তদন্ত হ'ব লাগে, দুখীয়া শাস্তি পাব লাগে, সেই দাবী। যোৱা 10 জুলাই তাৰিখে এটা অসামাজিক বাতৰি সম্প্ৰচাৰণক লৈ প্ৰাগ নিউজৰ উজনি অসমৰ বিৰচিক উৎপল বৰা ডাঙৰীয়াক প্ৰাগ নিউজৰ অফিচত আহি দুটা দুৰ্বৃত্তই আচলতে মাৰপিট কৰিছে। এই ঘটনাটো আছে যোৰহাটৰ শিক্ষিত সমাজৰ কাৰণে, যোৰহাটৰ সভ্য সমাজৰ বাবে অতিকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বিষয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আহি এনেদৰে আক্ৰমণ কৰিব, তাৰপিছত তেওঁলোকে ঘটনা হোৱা 4 দিন উকলি যোৱাৰ পাছতো মুকলি আকাশৰ তলত ধুই থব। এই কথাটোৱে প্ৰমাণ কৰিছে যে যোৰহাটৰ আইন শৃংখলা পৰিস্থিতি এটা প্ৰশ্ন অৱতাৰণা হৈছে। অসম চৰকাৰে সাংবাদিকক নিৰাপত্তা দিবৰ ক্ষেত্ৰত বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এই ঘটনাটোক আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ। এনেদৰে সাংবাদিক নিগ্ৰহৰ ঘটনা এইটোৱে প্ৰথম নহয়, আগতো বিভিন্ন সংগঠিত হৈছে। সেই ঘটনাবোৰ আচলতে উচিত তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে পুনৰ পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ঘটনা সংঘটিত হৈ আছে। আৰু 4 দিন উকলি যোৱাৰ পাছতো আচলতে অপৰাধীয়ে মুক্ত আকাশৰ তলত ঘূৰি থকাটোৱে অসম চৰকাৰৰ গৃহ বিভাগৰ এটা ফুপুলা স্বৰ উদঙাই দিছে। অতি চৰকাৰে অসম চৰকাৰ যোৰহাট জিলা প্ৰশাসনে ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি যোৰহাটৰ সমাজে নাগৰিক সমাজে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম বুলি আমি স্পষ্টকৈ সংবাদ মাধ্যম যোগেদি ঘোষণা কৰিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে যোৰহাট জিলাৰ সাংবাদিক নিগ্ৰহৰ যি ঘটনা সংঘটিত হৈছে উৎপল বৰাদেৱৰ ক্ষেত্ৰত, তেখেতক গৈ দুষ্কৃতিকাৰীয়ে তেখেতৰ কাৰ্যালয়ৰ ভিতৰত গৈ আক্ৰমণ কৰিছে। ই আটাইতকৈ আমি বিৰাচি সেনা অসমৰ তৰফৰ পৰা গৰিহণা দিছোঁ। এই গৰিহণাৰ যোগ্য। আৰু আপোনালোকে লক্ষ্য কৰিব সেই সাংবাদিকজনক যিজন ব্যক্তিয়ে মানে তেখেতৰ কাৰ্যালয়ৰ ভিতৰত গৈ পিনি গণপ্ৰহাৰ কৰিলে, প্ৰহাৰ কৰাৰ পিছত কিন্তু যোৰহাট প্ৰশাসনে তেখেতক আনি থানাৰ ভিতৰত সোধপোছ কৰি তেখেতক ঘৰলৈ যাবলৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আমি দেখি আহিছোঁ যে সেই ব্যক্তিজন যদি তেখেত হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এজন ব্যক্তি, আৰু ঠিক তেনেদৰে যদি এজন সাধাৰণ ব্যক্তিয়ে এজন যদি কৰ্তব্যৰত যদি সাধাৰণ আৰক্ষী জোৱানৰ লগত যদি কিবা কথা যদি তৰ্কাতৰ্কি লাগে যদি এটা গতা মাৰিলেহেঁতেন, তেতিয়াহ'লে যোৰহাট প্ৰশাসনে সেই ব্যক্তিজনক বা সেই জনসাধাৰণজনৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। গতিকে অতিকৈ দুখৰ বিষয় যে যোৰহাট জিলা প্ৰশাসনে গতিকে সম্পূৰ্ণ বিষয়টোক গাপ দিবলৈ চেষ্টা কৰিছে। ই সম্পূৰ্ণ যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ। আৰু এই সুযোগতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আমি ভুক্তভোগী। আমি বিল আছে সেনা অসমৰ সৈনিকে যেতিয়া সামান্যতম অকণমান যেতিয়া ভুল কৰে, তেতিয়া কিন্তু যোৰহাট জিলা প্ৰশাসনে বা আৰক্ষী প্ৰশাসনে যোৰহাট SP মহোদয়ে আমাৰ সেই সৈনিকক গতিয়াই একদমে 12 ঘণ্টাৰ ভিতৰত জেললৈ পঠিয়ায়। গতিকে আজি আপোনালোকে চাওক, এজন চতুৰ্থ স্তম্ভৰ সাংবাদিক তেখেতৰ কাৰ্যালয়ত গৈ যদি দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ পিছতো থানাৰ পৰা কেৱল মাত্ৰ কেইটামান প্ৰশ্ন সুধি তেখেতৰ ঘৰলৈ যাবলৈ ঘৰলৈ পঠিয়াই দিছে। গতিকে এক চূড়ান্ত ব্যৰ্থতা হৈছে। গতিকে মই পুনৰবাৰ কৈছোঁ, যদি সেই ব্যক্তিজন আৰক্ষী বিভাগৰ যদি এজন কনিষ্টবল যদি হ'লহেঁতেন কৰ্তব্যৰত অৱস্থাত এটা যদি গতাও যদি মাৰিলেহেঁতেন, তেতিয়াহ'লে সেই ব্যক্তিজনৰ ওপৰত কেনেধৰণৰ যোৰহাট SP মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। গতিকে সেই ব্যৱস্থাটোত যেনেধৰণে কৰিলেহেঁতেন, এতিয়াও সেই দুষ্কৃতিকাৰীক পুনৰ গ্ৰেপ্তাৰ কৰি আইনৰ গণ্ডিত থাকি দৃষ্টান্তমূলক শাস্তি দিবলৈ বিল আছে সেনা অসমৰ তৰফৰ পৰা দাবী জনালোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰাইম আছাম।